ইয়াত চুম খাই ল ইয়াত চুম খাই ল ইয়াত চুমেলি খাই ল আকৌ নালাগে চুমেলি নাখা ইমানকে কথাত বিজি হৈ আছে আকৌ অতনিবা বিজি আমাৰ মহাজনে পুৰা ছোৱালীৰ লগত চেনি খাই আছে জানেনে যেনে ইমান কথা পাতি আছে অথনিবা মানে ফোনটোতে বিজি হৈ আছে মোলে একো কেয়াৰে নকৰে হেল্ল' এভৰিৱান গুড ইভিনিং আৰু আজি আমি দুইজনে পূজা চাবলৈ যাবলৈ ওলাইছো তাৰ কাৰণে পুৰা ধুনীয়াকৈ ওলাই মেলি দেৰি হৈ গলো এইপিনে এও ধুনীয়াকৈ ওলাই লৈছে মানে মা ভাত শাক বনাই আছে মানে এয়া কুকুৰা মাংস আজি জালুক দি বনাইছে গাটো ভাল নাপাওঁ কাৰণে তুই যাব খালে ন দুপৰীয়া এনেকি জালুকটা কিমানখিনি তাৰপৰা এই ধুনীয়াকৈ ওলাই দিছে একদম চাৰ্টটো নতুনকৈ আনি লৈছে পূজা বুলি মাংস কুকুৰা পুৰা অকল মাংসকে খাই আছে এডোখৰ মই নাখাওঁ আহিয়ে একদম আৰম্ভ কৰি দিলোঁ পেট পূজা কৰিবৰ কাৰণে তাৰ কাৰণে লৈ ল'লোঁ 2টা ডিম এপিনে মই পূৰা মকতে ডিমখিনি খাই লৈছোঁ যিহেতু পূজা চাবৰ কাৰণে অহা নাই পূজা খাবৰ কাৰণে আহিছোঁ এইপিনে আকৌ এপিনে লৈ লৈছোঁ ম'ম' পিছে ম'ম'খিনি এখেতে খাবৰ কাৰণে লৈছে কিন্তু ময়ো নাখাম কিয় 2টা সেইকাৰণে ময়ো খাই দিলোঁ এখেতক মাত্ৰ 3টা খাবলৈ দিলোঁ তাৰ পৰা আকৌ দেখিছেনে কেনেকৈ একদম খাইছে আৰু ইমান টেষ্টি আছিলে নহয় ম'ম'খিনি কৈছোঁ ন বাহ ক'ব নোৱাৰি আৰু বাকী নাই এইপিনে ম'ম' খাই আছোঁ পিছপিনে মানুহজনীয়ে চাই আছিলে মোলৈ ভিডিঅ' বনোৱা দেখি তাৰ পৰা যেতিয়া ভিডিঅ'টো অন কৰি দিওঁ বুলি গম পালে পিটিককৈ আঁতৰি দিলে সিপিনে তাৰ পৰা কিন্তু খাবৰ কিন্তু বহুত টেষ্টি আছিলে দেই আজি মাত্ৰ খাই পেট ভৰি গৈছে ইমান হেৰি কৰে খকুৱাটো এতিয়ালৈকে খাই খতম কৰিব পৰা নাই মই 2টা খাই খতম কৰি দিলোঁ এইপিনে ভিডিঅ' কৰি আছোঁ এইপিনে চুপখিনি খাবৰ কাৰণে ইমান ভাল নাছিলে এইপিনেতো এটা মৰম লগা পুতলা ধুনীয়া হোটেলবিলাক ক'ত আছে ক'ত ভাল বস্তু আছে অকল সেইবোৰকে বিচাৰি ফুৰিছোঁ আৰু এইপিনে দেখিলোঁ স্পাইৰেল পটেটো পিছে এইটো খাব নোৱাৰি অকল এটা অকণমান দিছে বহুত বেয়া মানে দেখিবৰ কাৰণে কিবাখন লাগিছিলে তাৰ পৰা এইপিনে লৈ ল'লোঁ 2টা আইচক্ৰীম তেখেতলৈ এটা মোলৈ এটা আৰু ৰাতি খাইছোঁ আইচক্ৰীমটো চৰ্দি হয় যদি নাজানো আৰু মোৰতো চৰ্দিটো এনি টাইম থাকে এইটো হৈছে আমাৰ এইটো কালিবাৰী ৰোডৰ মণ্ডপটো এইপিনে এটা মৰম লগা পুতলা পচন্দ আহিছিলে কিন্তু ল'বহে নোৱাৰিলোঁ এইটো আইচক্ৰীমটো আকৌ এই 2টা খাই ল'লোঁ আমি আইচক্ৰীম বেছিকৈ খালোঁ পিছে এইপিনে ইমান ধুনীয়া লাগিছিলে পুতলাটো মৰম লাগিছিলে পিছে লোৱাও নহ'ল দামটো আমাৰ অকাদৰ বাহিৰত আছিলে এইপিনে চালোঁ অকণমানি পুতলাটো কিন্তু এইটো বোলে এক্সট্ৰাকৈ উলিয়াই নিদিয়ে গোটেই ডাঙৰ কেছটো নিব কৈছে এটা মানে গোটেইখিনিকে তাৰপৰা এইপিনে পুতলাখিনি ইমান মৰম লাগিছিলে কিন্তু আমাৰ বাজেটৰ যিহেতু বাহিৰত সেইকাৰণে আমি লোৱাই নাই একো এইপিনে বিকি আছে 100 টকীয়া চেণ্ডেল আমি পিছে এইবোৰ নল'লোঁ আৰু এতিয়া আহি পৰিছোঁ আকৌ ক'ৰবাত কিবা খাবলৈ পাওঁ নেকি বুলি বাৰ্গাৰ এটা সুধিলোঁ কিন্তু 100 কৰিলে সেইকাৰণে নেখালোঁ এইপিনে মন্দিৰৰ ভিতৰত আহি দান পাত্ৰত গ'লোঁ দান পাত্ৰতে এতিয়া মই পইচা বেছি দিয়া নাই সোণৰ 5 টকা এটাত ভৰাই দিছোঁ আৰু এইপিনে ইমান মানুহ ভিৰ হৈ আছে নহয় মণ্ডপটোৰ ভিতৰত গৈ এইপিনে ফুডটো ল'বলৈ গৈছোঁ যদিও ইমান কষ্ট হৈছে ঠেলি হেঁচি গৈছোঁ ফটো একপি মাৰোঁ বুলি কৈছোঁ আমাৰ এখেতক কিন্তু ফটো নেমাৰোঁ বুলি কৈছে তথাপি জোৰবস্তি হ'লেও ফটো একপি মাৰিহে এৰিলোঁ পিছে মানুহৰ ইমান ভিৰ প্ৰসাদ পিছে অকল 5টি দিছিলে হিচাপ কৰিব পৰা হৈছিলে যিহেতু ভগৱানৰ প্ৰসাদ তথাপিও কৃষ্ণ কৰি খাই দিলোঁ আৰু ক'ত যাম ক'ত নেযামকৈ দুয়োজনে ঘূৰি ফুৰিছোঁ মণ্ডপটোৰ ওচৰে পাজৰে পিছে খকলিকেইজনীয়ে খকলি দুটাই আমি ইও খাবৰ কাৰণে বিচাৰি পোৱা নাই মানে চুলি মেলি জিভা উলিয়াই গোটেই মানুহখন আহিছে মোবাইলটো ধৰি থাকিবৰ কাৰণে এনেকৈ যদিও লাজ লাগে তথাপিও ধৰি আছোঁ আৰু ব্লগটোতো নবনালে নহ'ব আমাৰ খকুৱে এইপিনে আইচক্ৰীমটো চেলেকি খাই আছে এইপিনে জেলেপি ল'বৰ কাৰণে আহিলোঁ জেলেপিকেইটা ইমান তাজা একদম কাৰা ইমান ধুনীয়া আছিলে লোভতে থাকিব নোৱাৰোঁ যে লোভীয়া মানুহ এটা কিটিককৈ খায়ে দিলোঁ আৰু পিছে জেলেপিখিনি লৈছিলোঁ মাহঁতৰ কাৰণে তেতিয়া মই নাখাইনো এৰিমনে এইপিনে লৈছোঁ পূৰা আইচক্ৰীম 20 টকীয়াটো ৰাতিখন কিহেনো পাইছে আইচক্ৰীম পৰা খাবৰ কাৰণে ইমানেই আইচক্ৰীম খাইছোঁ মানে নক'ব আৰু এইপিনে আমাৰ খকুৱাটোৱে অকণমান খুৱাই দিছে মানে এখন হাতে মোবাইল ধৰি আছোঁতো আৰু এখন হাতে পুতলা কিবাকিবি আছে সেইকাৰণে একো বিচাৰিয়ে পোৱা নাই মানে কেনেকৈ খাম বুলি সেইকাৰণে খুৱাই দিবকৈ দিলোঁ মানুহৰ আগত লাজো লাগিছে এতিয়া খুৱাই নিদিলেও নহ'ব কেমেৰা ধৰিবও নোৱাৰে তেখেতে এতিয়া বৰ্তমান অকণমান এক্সট্ৰাকৈ বিজি হৈ আছে কাৰণে হাতখনৰ আৰু আকৌ লৈ ল'লোঁ এইপিনে আইচক্ৰীম এটা তেখেতে নাখাওঁ বুলি ক'লে এইবাৰ মই পিছে অকলে খালোঁ
ব্লগটো বনোৱাৰ জহতে যে পইচা কেইটকাও এৰি থৈ আহিছিলোঁ। এইপিনে ইয়াতে পূজাত মাহঁতক লগ পালোঁ। পিছে আমাৰ এইগৰাকী হৈছে পূজা খুৰী। পূৰা ফটো মাৰিছোঁ বুলি ভাবিছিলে, সেইকাৰণে ধুনীয়াকৈ পষ্টটো দিব লৈছিলে। পূজা বস্তু দে কি ললি দেখা বা পুতলা চুতলা লৈ হা কি লৈ দিয়া তাকে ল'ম খকুলা মানুহৰ খকুলা কথা। এইবাৰ খালোঁ চিকেন চপ চচ দি। দুইজনে এটা এটা খাই একদম এবাৰ ঘৰা ঘৰি যাবলৈ হ'ল আৰু এতিয়া আমি আহি পাই গ'লো ষ্টেচন। মানে এতিয়া ঘৰলৈ যাওঁগৈ আৰু বস্তু ল'লে একদম ঘৰত গৈ ধুনীয়াকৈ খুলি মেলি কাৰণে কি কি লৈছোঁ ইয়াত দেখাই দিম। আমাৰ মহাজনে পূৰা ছোৱালীৰ লগত চেনি খাই আছে জানেনে। যিখিনি ইমান কথা পাতি আছোঁ অথনিবা মানে ফোনটোতে বিজি হৈ আছে, মোলৈ একো কেয়াৰে নকৰে। ফোনত অথনিবা বিজি হৈছে, ডাকু লগত পূৰা কথা পাতি আছে। ষ্টেচন পাই গ'লোহি আমাৰ চিলাপথাৰ ষ্টেচনটোৰ। আৰু জানেনে আজিকালি পূজা বুলি ক'লে মানে একো ভালেই নলগা হৈ থাকিলে। আহিবলৈ ইমান এটা মন নাছিলে, তথাপি আহিলোঁ বাৰু। এবছৰ মূৰত পাইছোঁ, নাহিলে যদি হ'ব। তাৰ কাৰণে এতিয়া মানে একো পচন্দে নাহিলে, অকল যে খাবলৈ গ'লোঁ। আচলতে আইচক্ৰীম বেছিকৈ খালোঁ। খোজকাঢ়ি আহিছোঁ ইমানডোখৰ, তাৰ কাৰণে বৰ ভাগৰ লাগিছে। এতিয়া ইমানকৈ কথাত বিজি হৈ আছে আকৌ অথনিবা বিজি মই এতিয়া ভিডিঅ'টো নবনাই কি কৰোঁ বাৰু। এতিয়া অভাৰ ব্ৰিজেদি আহিছোঁ, ৰেল গেটৰ মানে এইটো পাৰ হৈ পিনি যাব পাৰি। সেইটো চাইডে তাতে এপিনেদি অকণমান ওচৰ হ'ব আৰু সেইকাৰণে এপিনেদি গুচি আহিছোঁ। এইটো মোক কিনি দিছে মায়ে পুতলাটো। তাৰ পৰা এইখন ঘাৰী আনিছোঁ আমাৰ সেই পোৱালিটোৱে যে কেলা বনৈ পাখৰি কৰি থাকে যে, সেই ল'ৰাটোলৈ আনিছোঁ আমাৰ পোৱালিটোলৈ। তাৰপৰা আকৌ এইটো আনিছোঁ পেপাটো, দাইহঁতৰ ল'ৰাটোৰ কাৰণে পেপাটো লৈ আহিছোঁ। তাৰপৰা এইটো পুতলাটো আনিছোঁ কস্তুৰীলৈ। কস্তুৰী আৰু মোৰ পুতলাটো ছেম হয়, চাওকচোন দুইটা পুতলা পূৰা ছেম। তাৰপৰা এই নল পালিচটো আনিছোঁ মোলৈ, আৰু এইটো আনিছোঁ মালে। মা ভাগৰ লিপষ্টিক খতম হ'ল। আৰু এতিয়া ৰাতিপুৱাই পূৰা উঠি মেলি গা চা ধুই আহিলোঁ। চুলি এতিয়ালৈকে ফোনোৱাই নাই, মানে কস্তুৰী আছে সেইপিনে। কস্তুৰী কালি পূজা চাবলৈ নাই যোৱা বুলি ভাবিছিলোঁ, তাই গ'ল বোলে। তাইৰ কাৰণে এইটো পুতলাটো লৈ আহিছিলোঁ। এতিয়া এক দি দিওঁ ল, ভালকৈ ক। তাইতো এতিয়াতো পাই গ'ল। এতিয়া ভাইকক পেপাটো দিওঁগৈ, পেপাটোৰ পৰা বুটাই চাই ল'বা। बचपन याद आ गया। तुले को ना ना ओए जे নহব কানি দে तुले को কি লাগিছ তুই দিও জানো হা এই ৰকা হেনেকে পিছতে কিয়া হা ও এইখন কোনে আনছে ই এখন ইৰ কিনি নিদিলে হ'ব নি বছৰ কিনিব লাগে কেন বাহ যেনতেনে আনি দিলে আহে এখন 150 200 মান বলে চাকা শুন খাই দি পুৰা জিত কৰি দিয়ে ভালকে টিপ মাৰি চকু কিটা থাকে হা হেঙুল লাগে এলো লও এলো কেনে মই জানি বজাই দে বা বজাই দে হেকু এটা বজোৱা বজা 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 কা বল ফটো তুলছে বজা চলাই আমাৰ দীপজ্যোতিয়ে পুৰা একদম জেচবি খেলি আছে সেইটো না না কি আনলি জেচবি আনলি নেকি মদলে একো না 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 হা একো না না নহয় এয়া কোনে কিনিলে এয়া কৈছ থপ পেলাইছ থপ থপ আমাৰ দীপজ্যোতিয়ে নহয় থপ কৰি আছে মানে হাগি আছে ন হাগি আছে ন থপ কৈছ হয় নহয় থপ বুলি কৈ দে গোন্ধাইছে ইচ গোন্ধাইছে মানে সেইদিনাখনি নহয় হেৰি পেনে চেনে আমাৰ ঘৰত মুখৰ আগত হাগি থৈ আহিলে তাৰপৰা কৈছে নবত থপ কৰিলে বোলে এখন নিদো এখন লাগিবই নেকি চলাই দিয়া খুলি দিয়া এখন খোলা আকৌ
পুৰা একদম গাড়ী চাড়ী লৈ আহিছে দেই আমাৰ দীপজ্যোতিয়ে এইকেইখন বা পূজা ঘুম ঘুম হেই বাহ ঢেৰ জেচিপি কিনিলে দেখোন এখন দাম কি কয় এখন জেচিপি হয় হা এইটো ঘঁৰিয়াল কি হয় ঘঁৰিয়াল কামো এই বলটো গ'ল সেইটো কি খবৰ ঘঁৰিয়াল কামো নেকি কোনখন কি হয় কৈ দিয়া এইটো কি এইটো তাৰপিছত এইটো 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 এখন কি হয় এখন এখন দাম্পা গাড়ী আৰু এখন 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 কি হয় সেইখনো দাম্পা এইটো 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 এখন এখন কি হয় এখন জেচিপি হয় জেচিপি মাটি খানগে আকৌ এইটো কি এইটো 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 এই এখন টমটম এখন অটো নে টমটম এখন অটো এজনী মৰিছে এজনী মৰিছে চুমেৰি খাই দে মৰিছে এজনী চুমেৰি আয়ো এইটো দিয়া বুলি চুমেৰি কোনে দিব চুমেৰি 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 ইয়াত 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 এই ইয়াত চা ইয়াত 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 চুম খাই ল ইয়াত চুম খাই ল ইয়াত চুমেৰি খাই ল আকৌ নালাগে চুমেৰি নাখায় আজিলৈ বাই